খাতুন তেখেতক চেক প্ৰদান কৰিব আমাৰ MLA ছাৰে। এটি হাত চাপৰি এইবাৰ পদমী মুছাহাৰী বিজলি কলেজ। তেখেতক আমাৰ ইয়াম ছাৰে চেক প্ৰদান কৰিব। এতিয়া মীনা চৌহান বিজলি কলেজ। আমাৰ মাননীয় ডেপুটি স্পিকাৰ মহোদয়ে তেখেতক চেক এইবাৰ মিজিং বসুমতাৰী বিজলি কলেজ। তেখেতক মাননীয় SDO মহোদয়ে চেক প্ৰদান কৰিব। এতিয়া প্ৰদান কৰিবলৈ এইবাৰ চেক প্ৰদান কৰিব তানিশা মল্লিকা ডেপুটি স্পিকাৰ। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয়। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক। এইবাৰ কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট আনন্দৰাম বৰুৱা বঁটা আৰু ইয়াৰ পাছত আনিছিল বাণীকান্ত কাকতি বঁটা হায়াৰ ছেকেণ্ডেৰী সুখ্যাতিৰে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। বহুত মেছেজ আহিছিলে যে আমাৰ হাইস্কুলখন এমালগেমেট কৰি দিলে, এতিয়া 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে, 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। মই মেছেজবিলাক পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ, এনেকুৱা কিছুমান মেছেজ আহিছে আৰু আমাৰো নীতিমতে আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে এখন এতিয়া আমাৰ মাজত উপস্থিত আছে ৰাজ্যখনতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ অৱদান কৰিব ওলাইছে। এই আঁচনিখন ধনী দুখীয়া নিৰ্বিশেষে সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'ব। ক্লাছ 11ত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000কৈ বাবে 10th মান্থলৈ বছৰত মুঠ 10,000 টকা দিয়া হ'ব। BA, BSc, BCom ফাৰ্ষ্ট ইয়েৰত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1250 টকাকৈ বাবে 10th মান্থলৈ বছৰত মুঠ 12,500 টকা দিয়া হ'ব। MA, MSc, MCom, BEd, DEdৰ ফাৰ্ষ্ট ইয়েৰত নাম ভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ বাবে 10th মান্থলৈ বছৰত মুঠ 25,000 টকা দিয়া হ'ব। এই আঁচনিৰ জৰিয়তে আমাৰ বিজনী সাব ডিভিজনত এতিয়ালৈ 699 ছাত্ৰীয়ে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে। সদৌ ক্ষেত্ৰত সকলো ছাত্ৰ ছাত্ৰীলৈ মই মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মাৰ্গদৰ্শনেৰে বিভিন্নভাৱে যিসকল অসামাজিক মানুহৰ কথা আমি কওঁ, জন্মসূত্ৰে যদিও অসামাজিক নাছিল কিন্তু সমাজে বিৰোধী মানুহজনক জন্ম আমি দিছোঁ। যেতিয়া তেওঁ জন্ম হৈছে তেওঁ এজন কবি। সেইকাৰণে আমি প্ৰথমতে নাৰী শক্তিক জগাই তুলিব লাগিব। সেই ঘৰৰ মাকজনে, সেই ঘৰৰ গৃহিণীজনে, এই নাৰীয়ে, এই গৃহিণীজনীয়ে, এই মাজনী আমি আজি ৰাজ্যজুৰি নিযুত মইনা আঁচনি প্ৰথম কথা হৈছে নিযুত মইনা আঁচনিৰ জৰিয়তে অসমৰ ছাত্ৰীসকলক বিশেষকৈ HS ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী ফাৰ্ষ্ট ছেম আৰু আমাৰ যিসকল মাষ্টাৰ ডিগ্ৰী তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক
1000 টকা HS ফাৰ্ষ্ট ইয়াৰ, 1250 টকা আমাৰ যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট চেম বা যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকক 25,000 টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া এক বিশেষকৈ ছাত্ৰীসকলক আগুৱাই যোৱাৰ কাৰণে এক আঁচনি আজি প্ৰস্তুত কৰিছিলে আৰু এই আঁচনি শুভাৰম্ভ কৰিলে। বিজনী সমষ্টিত 699 গৰাকী ছাত্ৰীয়ে এই আঁচনিৰ লাভালাভ পাবলৈ সক্ষম হৈছে। মই আশা কৰিম যে ভৱিষ্যতলৈ ছাত্ৰীসকলক শৈক্ষিকভাৱে আগবঢ়াই লোৱাৰ কাৰণে সামাজিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ এই পদক্ষেপত যথেষ্টখিনি সহায় হয়তো আমাৰ ছাত্ৰীসকলে পাবলৈ সক্ষম হ'ব আৰু অভিভাৱকসকলেও সকাহ পাব যিসকলে হয়তো ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে নিজৰ ছোৱালীক শিক্ষা প্ৰদানৰ পৰা বঞ্চিত কৰি ৰাখিছিলে তেওঁলোকেও সকাহ পাব। মই ভাবোঁ অসমখনক এই বিলাসী আঁচনিৰ জৰিয়তে শৈক্ষিকভাৱে ছোৱালীসকলক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ কামৰূপ জিলাৰ শৰাইঘাট মহাবিদ্যালয় ধন্যবাদ। এইবাৰ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক এইবাৰ কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট আনন্দৰাম বৰুৱা বঁটা আৰু ইয়াৰ পাছত আনিছিল বাণীকান্ত কাকতি বঁটা হায়াৰ ছেকেণ্ডেৰী সুখ্যাতিৰে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। বহুত মেছেজ আহিছিল যে আমাৰ হাইস্কুলখন এমালগেমেট কৰি দিলে, এতিয়া 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে, 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। মই মেছেজবিলাক পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ এনেকুৱা কিছুমান মেছেজ আহিছে আৰু আমাৰো নীতিমতে আমি 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে এখন